होनायनि थाखाय बिथांनिबो खनसे आखाइ खबना होबावनो थाखाय गुरै खावलायबाय। दानिया खनफैबावगोन बाक्सानिफ्रायनो बिरान কাৰণে এটা পদক্ষেপ লৈছে। অসমত বিভিন্ন সমস্যাটো সমাধান কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। গতিকে নিখিল বড়ো ছাত্ৰ সন্থা NDB প্ৰগ্ৰেছিভ যি দীৰ্ঘদিনীয়া যি আন্দোলনটো ইতিমধ্যে 50 বছৰ পাৰ হৈ গ'ল, এনেকুৱা এটা যি সমস্যা, সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে ভাৰত চৰকাৰে অতি সোনকালে যেন প্ৰস্তাৱ গ্ৰহণ কৰে, অতি সোনকালে যেন তেওঁলোকে কাৰ্যকৰী কৰে, তাৰ কাৰণে আমি আজি এই সমাৱেশৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ। অহাৰ পিছত তেওঁলোকে বড়োসকলৰ সমস্যা, গোৰ্খালেণ্ডৰ সমস্যা, বিভিন্ন সমস্যাটো সমাধান কৰিব বুলি 2014 চনৰ লোকসভা নিৰ্বাচনত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল আৰু সেই মৰ্মে কিছুমান দিশত তেওঁলোকে আগবাঢ়ি আছে। আজি বিজেপিৰ এজন MPয়ে তেওঁ শীতকালীন যি অধিৱেশন, সেই অধিৱেশনত তেওঁ বিদৰ্ভৰ কথাটো উত্থাপন কৰিব বুলি তেওঁ প্ৰচাৰ চলাই আছে আৰু সেই কথাটো আমি সকলোৱে জানো। গতিকে বিজেপিয়ে যি দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে, তেওঁলোকে কৈছিল যে যদি আমি শাসনত আহোঁ তেতিয়াহ'লে আমি
বড়োসকলৰ সমস্যাটো সমাধান কৰি দিম। আজি দেখিবলৈ পাইছোঁ তেওঁলোকে বিভিন্ন ৰাজ্যৰ কথাটো তেওঁলোকে আলোচনাত আনিব বিচাৰিছে, কিন্তু বড়োসকলৰ কথাটো তেওঁলোকে এতিয়াও পেলাই থৈ আছে। গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ, বিজেপিয়ে যি স্মলাৰ ষ্টেটৰ যি কনচেপ্ট, স্মলাৰ ষ্টেট হ'লেহে ভাৰত উন্নত হ'ব, সেই কনচেপ্টটো তেওঁলোকে 2014 চনৰ লোকসভা নিৰ্বাচনত প্ৰচাৰ কৰিছিল আৰু বড়োসকলৰ সমৰ্থন লৈছিল। সেইকাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ তেওঁলোকে বিদৰ্ভৰ লগতে বড়োসকলৰ যি সমস্যা, সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে আন্দোলনটো চলাই থাকিব। নিখিল বড়ো ছাত্ৰ সন্থা NDB প্ৰগ্ৰেছিভ আৰু পিপল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টৰ ফালৰ পৰা কোকৰাঝাৰত আজি বিশাল সমাৱেশৰ আমি আয়োজন কৰিছোঁ, কিয়নো ভাৰত চৰকাৰৰ লগত যি নিখিল বড়ো ছাত্ৰ সন্থা NDB প্ৰগ্ৰেছিভ আৰু পিপল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টৰ যি আলোচনা, এই আলোচনাটো এতিয়ালৈকে সফল হোৱা নাই। এই আলোচনাটো চলি আছে যদিও বাস্তৱসন্মত এই সমস্যাটো সমাধান কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো বিহিত ব্যৱস্থা লোৱাটো আমি দেখিবলৈ পোৱা নাই। যাৰ কাৰণে এই আলোচনাৰ সময়তো নিখিল বড়ো ছাত্ৰ সন্থা NDB প্ৰগ্ৰেছিভ আৰু পিপল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টৰ ফালৰ পৰা এনেকুৱা বিশাল গণসমাৱেশৰ আমি আয়োজন কৰিবলৈ আমি বাধ্য হৈছোঁ। চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ, আজিৰ গণসমাৱেশৰ যোগেদি অতি সোনকালে ভাৰত চৰকাৰে এই যি উইণ্টাৰ ছেশ্যনৰ যি পাৰ্লামেণ্ট, সেই সময়তেই যেন পৃথক বড়োলেণ্ড ৰাজ্যৰ কাৰণে তেওঁলোকে সমস্যাটো সমাধান কৰিবৰ কাৰণে যেন বিহিত ব্যৱস্থা লয়। বিভিন্ন সময়ত আমি চৰকাৰক কৈ আহিছোঁ যে অতি উচ্চ যিসকলে তেওঁলোকে শিক্ষা দীক্ষা অৰ্থনৈতিক ৰাজনৈতিক তেওঁলোকে আমাতকৈ আগবঢ়া তেনেকুৱা 6 জনগোষ্ঠীক ST দিবলৈ যে তেওঁলোকে প্ৰস্তুতি চলাই আছে, সেইটো আমি কেতিয়াও মানি নলওঁ। এইটো অকল বড়োসকলৰ কথা নহয়, অসমত থকা সকলো জনজাতিসকলে আজি এইটো প্ৰতিবাদ জনাইছে। ইয়াৰ কাৰণেও চিচিটোৱা, ইয়াৰ কাৰণে ট্ৰাইবেল সংঘ আৰু ইয়াৰ কাৰণে অসমত থকা পাহাৰ ভৈয়ামৰ যিবিলাক জনজাতিসকল আছে, সেই জনজাতিসকলে আদি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে। আজি আপোনালোকে সকলোৱে জানে, যি আহোমসকলে 600 বছৰ অসমখন ৰাজত্ব কৰিছিল, যি আহোমসকলৰ অলপ দিন আগতে তেওঁলোকে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ পৰা এজন অৱসৰ গ্ৰহণ কৰিলে, তেনেকুৱা যি সম্প্ৰদায় জনগোষ্ঠী, যি জনগোষ্ঠীৰ আমেৰিকাত তেওঁলোকৰ কলনী আছে, তেনেকুৱা জনগোষ্ঠীয়ে যদি আজিহে ST হ'বলৈ যদি বিচাৰে, সেইটো খুব দুৰ্ভাগ্যজনক। সেইদৰে বিভিন্ন যি জনগোষ্ঠী আছে, কোচ ৰাজবংশী, মৰাণ, মটক, আহোম আৰু আদিবাসীসকল, যিসকলৰ ক্ৰাইটেৰিয়া নাই বুলি RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই 8 বাৰ তেওঁলোকে নাকচ কৰিছিল। সেই কাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ, অকল পলিটিকেল লাভালাভৰ কাৰণে অসমত থকা ভাৰতবৰ্ষত থকা যিবিলাক ST আছে, সেই STবিলাকৰ কথাটো যদি নাচ্ছাত কৰিব বিচাৰে, তেনেহ'লে সেইটো দুৰ্ভাগ্যজনক। আমি চিচিটোৱাৰ ফালৰ পৰা কৈ আহিছোঁ, যদি সঁচাকৈ চৰকাৰে যদি এনেকুৱা সিদ্ধান্ত যদি লয়, আমাৰ আন্দোলনটো গণতান্ত্ৰিকভাৱে আমি চলাই লৈ যাম। ৰেল অৱৰোধ, হাইৱে অৱৰোধ কিবা চাওক, আমি বাট চাই আছোঁ। তেওঁ চৰকাৰী বিষয়ববীয়াসকলে কৈ আছে যে আন্দোলনটো আপোনালোকে কৰিব নালাগে, আমি যিহেতু আলোচনাৰ কাৰণে আমি সময় বিচাৰি আছোঁ, আলোচনা আমি কৰি আছোঁ, গতিকে বিভিন্ন ধৰণৰ আন্দোলনটো আপোনালোকে সদ্যহতে কৰিব নালাগে বুলি তেওঁলোকে আমাক কৈ আছে। সেইকাৰণে আমি ৰেল অৱৰোধ, ৰাজপথ অৱৰোধ বা বিভিন্ন ধৰণৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীটো লোৱা নাই যদিও আমি এনেকুৱা গণসমাৱেশবিলাক আমি আয়োজন কৰিছোঁ, কিয়নো আমাক ৰাইজক অৱগত কৰিব লাগে। ইমান বছৰ যে আমি আন্দোলন কৰিছোঁ, চৰকাৰে আমাৰ লগতনো কি আলোচনা কৰি আছে, সেই কথাবিলাক আমি ৰাইজক অৱগত কৰিব লাগিব। আৰু ৰাইজে যে নিখিল বড়ো ছাত্ৰ সন্থা NDB প্ৰগ্ৰেছিভ গোবিন্দ বসুমতাৰীৰ যি নেতৃত্বত NDB প্ৰগ্ৰেছিভ আছে, তেওঁলোকৰ লগত যে ৰাইজে আছে, সেই কথাটো ভাৰত চৰকাৰেও বুজিব লাগিব। আৰু যিবিলাক সঁচাকৈ পৃথক বড়োলেণ্ড ৰাজ্যৰ কাৰণে কাম কৰি আছে, আৰু যিসকলৰ লগত ৰাইজ আছে, যিসকলৰ লগত বড়োসকলৰ বিভিন্ন দল সংগঠন আছে, এনেকুৱা দল সংগঠনৰ লগতহে চৰকাৰে আলোচনা কৰি বড়োসকলৰ সমস্যাটো যেন সমাধান কৰে, তাৰ কাৰণে এটা মেছেজ দিবলৈ আমি এই সমাৱেশটো কৰিছোঁ। বিজেপিৰ যি চৰকাৰ, সেই চৰকাৰৰ দিনত প্ৰথম চৰকাৰৰ দিনত যি ধৰণৰ গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াৰ নেতৃত্বত আলোচনা হৈছিল, দ্বিতীয়লানি যি চৰকাৰ, সেই চৰকাৰৰ দিনত যি হোম মিনিষ্টাৰ অমিত শ্বাহ, তেওঁৰ দিনত তেনেকুৱা অফিচিয়েল যদিও আলোচনা হোৱা নাই, তথাপিও তেখেতৰ নিৰ্দেশতে কিছুমান আলোচনাটো আগবাঢ়ি আছে। কিন্তু সেই আলোচনাটো এতিয়ালৈকে তেনেকুৱা এটা প্ৰস্তাৱ ল'ব পৰা এটা আলোচনা হোৱা নাই। গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক
গৃহমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে অতি সোনকালে বড়োসকলৰ যি সমস্যাটো সমাধান কৰিবলৈ তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে সেই প্ৰতিশ্ৰুতিটো তেওঁলোকে পালন কৰে তাৰ কাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ 6 জন আৰু তেওঁলোকৰ দায়িত্ব অৰ্পণ কৰিছে যে এটা স্থায়ী সমাধানৰ কাৰণে সমাধান সূত্ৰ উলিয়াবৰ কাৰণে আৰু তেওঁলোকে যদি এই সমাধান সূত্ৰ উলিয়াব নোৱাৰে বড়োলেণ্ড সমস্যা যদি অনতিপলমে সমাধান কৰা নহয় তেতিয়া সংগ্ৰামী সংগঠন আপসু BJSCPM বা তেওঁলোকৰ লগত যিটো সহযোগী সংগঠন আন্দোলনৰ পথলৈ ঘূৰি যোৱাৰ বাহিৰে কোনো ৰাস্তা নাথাকিব তেতিয়া হয়তো তাৰ কাৰণে চৰকাৰ জগৰীয়া হ'ব লাগিব সেইকাৰণে মই আহ্বান জনাইছোঁ চৰকাৰলৈ তেওঁলোকে সিদ্ধান্ত লৈ আহক কনক্ৰিট ডিচিশ্যন আৰু এটা পলিচি ডিচিশ্যন তেওঁলোকে লৈ আগবাঢ়ি আহিব লাগে আৰু কোনো সময় নষ্ট নকৰি পেলাই বড়োলেণ্ড সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে এটা পলিচি গ্ৰহণ কৰিব লাগে যে ভাৰতৰ দৰে এটা লাৰ্জেষ্ট ডেমক্ৰেচি য'ত মানে জনগণৰ মতামতটো গুৰুত্ব দিয়া হয় বুলি কোৱা হয় আজি তৎসত্ত্বেও বড়োলেণ্ড সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে তেওঁলোকে আজিলৈকে সিদ্ধান্ত দিয়া নাই কাৰণ যিটো গণতান্ত্ৰিক মতামত এই অঞ্চলত বড়োলেণ্ড অঞ্চলত ইতিমধ্যে স্পষ্টভাৱে ওলাই পৰিছে যে বড়োলেণ্ড সমস্যাৰ স্থায়ী সমাধান লাগে আৰু সেইটো গুৰুত্ব নিদি পেলাই চৰকাৰে আজিলৈকে ডিলাইং টেকটিক্স তেওঁলোকে ব্যৱহাৰ কৰি আছে দ্য বল ইজ অন দি কৰ্ট অফ দি গভৰ্ণমেণ্ট নাও চৰকাৰৰ কৰ্টত বলটো আছে তেওঁলোকে আজি ৰাজনৈতিক এটা সিদ্ধান্ত ৰাজনৈতিক এটা ইচ্ছা আৰু কেবিনেট ডিচিশ্যন আৰু পাৰ্লিয়ামেণ্ট ডিচিশ্যনৰ প্ৰয়োজন যাতে বড়োলেণ্ড সমস্যাৰ স্থায়ী সমাধান হয় আৰু সেইবিলাক নোহোৱাৰ কাৰণে আজি গভৰ্ণমেণ্টে ডিলাইং টেকটিক্স ব্যৱহাৰ কৰাৰ কাৰণে আজি আকৌ আন্দোলনৰ পথলৈ নামিবলৈ বাধ্য হৈছে তেতিয়া গভৰ্ণমেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ আজি সংগ্ৰামী সংগঠন